Good morning friends, Kitty's Vlog channel আপোনালোকক সকলোকে ওয়েলকাম জনাইছো। এটা বৰ্তমান মই ওলাই যাব লৈ আছো ফিট লবলৈ কাৰণে। ইওটো নিজৰ পেটটো চালে নহব নহয়, গাহৰিকো খাব লাগিব। সেইকাৰণে গৈলো মই ৰুকচিনলৈকে। ঘৰলৈ আহি পালো। ইয়াত আছে স্টাৰ্টাৰ আৰু তলত আছে ডাঙৰ গাহৰি খাবলৈ কাৰণে আৰু গাভিনীৰ কাৰণে আনি থোৱা আছে ষ্টকত। এইটো এই মাহৰ কাৰণে হৈ যাব। আৰু এতিয়া মই আকৌ ওলাই গৈলো বাইকখন ল'বলৈ কাৰণে। বেটাৰী ৰিপ্লেচ কৰি দিছে বুলি কৈছে, যেহেতু 3 মাহ হৈছিলে বেটাৰী লোৱা, সেইকাৰণে নতুন এটা ৰিপ্লেচ কৰি দিছেগে। আৰু সেইটোৱে আৰু GT 650 বেটাৰীটো বহুত ড্ৰেইন হয় সোনকালে, ৰেডি কৰি থৈ দিছে বুলি কৈছে। তো সেইটোকে ল'ব গৈলোগে। লাষ্ট ভিডিঅ'ত কৈছিলোঁ কি মই বেচিলোঁ বুলি, আপোনালোকে সেইটো ভিডিঅ'টো চাই আৰু এতিয়া ভিডিঅ'টো চাই মই মিছা কৈছোঁ বুলি ভাবিব। মানে মিছা ক'লোঁ, আপোনালোক ঠগি দিওঁ বুলি ভাবিব আৰু, কিন্তু তেনেকৈ একো নহয়। যেতিয়া লাগে তেতিয়া লৈ ল'ব পাৰিব, যোনজন মানুহ ল'ম বুলি কৈছে। লাহে লাহে ল'লেও হয়, মোৰো ইমান জল্দি নাই। যোন মানুহজন বাইকখন ল'ম বুলি কৈছিলে সেইজন মানুহ জলবাজিকৈ নল'লে হৈ যাব, লাহে লাহে ল'লে হৈ যাব, কাৰণ যিহেতু অলপ এক্সপেঞ্চিভ হয়। এটা বস্তু দেখাব বিচাৰিছোঁ। ৰিচেণ্টলি মই এটা বস্তু লৈছিলোঁ, তো সেইটো যিহেতু মোৰ বহুত বেছি প্ৰিয়, কি চেইন এটা লৈছিলোঁ, ব্ৰিড 1 বুলি কয়, ব্ৰিড 1.0। তো এইটো আজি 1.5 মাহ আগতে লোৱা। মই ফটকৈ গৈ লওঁ, গৈ অলপ পাছতকৈ আনলোড কৰিমগৈ আৰু গাড়ীৰ পৰা গাহৰি নাকেইটা। তেতিয়া গৈ লৈ আনিলোগে। কেইবাদিন মানুহে ফচি আছিলে ডিলাৰত, তেতিয়া লৈ যাওঁগৈ আৰু। যিহেতু আজি দেহাৰ বাৰ্থডে হয়, তো সৰুমুৰাকৈ মানে কিবা এটা প্লেনিং কৰিম বুলি ভাবিছোঁ। তাৰ কাৰণে বস্তু কেইটামান লৈ আহিলোঁ আৰু কেক ল'ব আছে আৰু কেইজনমানৰ লগত অকণমান খোৱা বোৱা কৰিম বাছ। আৰু দাদাও আহিছেগৈ, সৰু মোৰ পাৰ্টি হ'ব আৰু দেই, চাই থাকিব। একো গম নাপাই দিলে ছাৰপ্ৰাইজ প্লেনিং কৰিছোঁ বুলি। এনেই লগৰকেইটা আমি কথা পাতি আছোঁ বুলি ভাবিছে আৰু ছাৰপ্ৰাইজ দিওঁ। Surprise! এনেকৈ মৰম চেনেহত থাকিব লাগে ন। Meow beca? Meow. Ini kamar kalau. Oh. Thank you. Jadi ada sapunya স্পেচিয়েলি দাদাই আজি দিল্লীৰ পৰা আহিছেগৈ, দিল্লীৰ পৰা বাৰ্থডে খাবলৈ। মই এইটো তাইৰ কাৰণে লৈ দিবলৈ বিচাৰিছিলোঁ, কিন্তু দাদাই ক'লে বাৰ্থডে আহিছে, এইটো মোৰ ফালৰ পৰা বুলি কৈছে। কিতাপখন কিতাপ ধুনীয়া, এই পঢ়িলে মানে চাকৰি পাই যাওক বুলি দাদা আৰু ভায়ে দুজন দিছে আৰু মজাকৈ। আজি পঢ়িবা বুজিছা, থাকিব। পাৰ্টি হ'ব তেতিয়া। দেখাই দিয়া কলে কিতাপ লৈ যাব পাৰি, কিতাপে তো এনিৱে চেলিব্ৰেশ্যনটো হৈ থাকে, এইবাৰ বেছি নহয়। দাদা আছে, ভাই আছে, দাদা আহিছেগে, তো কি বহুত লাকি মানে কি সকলোৱে আছে, কিন্তু মায়ে মানে কিবা এটা ইম্পৰ্টেণ্ট কামত গ'ল, অকণমান আঁতৰত ৰাতি আহিবগৈ। এই আৰু সৰু সুৰাকৈ এটা চেলিব্ৰেশ্যন হ'ল, তাৰপিছত কিবা কিবি ডিছ বনাম আৰু দেখাই বনাব, আৰু এইটো আমি একো খাব জানো আৰু এতিয়া আমি ৰেডি কৰিলোঁ সৰু সুৰা স্পেচিয়েল আৰু। এয়া চাওক গাহৰি ডিছ, স্পেচিয়েলি দাদাই বনাইছে। দাদাই বহুত ধুনীয়া চব্জি বনায়, খোৱা বোৱা হৈ আছে একদম মজাকৈ, একেলগে খোৱা মজাই বেলেগ আৰু বহুত টেষ্টি আছিলে চব্জি, একদম মজা। মৰ্নিং গাইজ, যিহেতু এতিয়া মই মোৰ দেহাৰ লগত গৈ আছো আমি সেৱা কৰিবলৈ কাৰণে, যিহেতু আজি শিৱৰাত্ৰি পূজা। তো আপোনালোক সকলোকে উইশ কৰিব বিচাৰিছো হেপী শিৱৰাত্ৰি পূজা। একচুৱেলি যোৱাকালি প্ৰি বাৰ্থডে পতা হৈছিলে, কেলে কি শিৱৰাত্ৰি পূজা হয়, আজি দিনটো মাছ মাংস খোৱা নাযায়, তো সেইকাৰণে যোৱাকালিয়ে এডভান্স দি পাতি দিলো। তো আজি দেহাৰ বাৰ্থডেও হয় আৰু লগতে
শিৱৰাত্ৰি পূজাও হয় বহুত বহুত মানে কপাল আছে আকৌ দেই স্পেচিয়েল হয় ভগৱানৰ প্ৰিয় হয় ভগৱানৰ প্ৰিয় সেইকাৰণেতো তাৰ স্পেচিয়েল দিনতে মোকো স্পেচিয়েল দিন বনাই দিলে তাকে দৰ্শন কৰি আহিলো আৰু আপোনালোকক দেখালো কিমান ভিৰ হৈ আছিলে আৰু এতিয়াতো আৰু ভিৰ হৈ আছে ৰাতিপুৱাকে আহিব পাৰিলে ভাল হয় আমি আহোঁতে অকণ ভিৰ আছিলে এতিয়াতো আৰু ভিৰ হৈ আছে এটা কথা ক'বলৈ পাহৰি আছিলো তো আজি উমেন্স ডে হয় হেপী উমেন্স ডে আৰু আপোনালোকে ভালকে ছেফলি থাকিব এণ্ড টেক কেয়াৰ আৰু হেপী উমেন্স ডে আৰু ৰেডি 1 2 3 সাৰপ্ৰাইজ Actual birthday. Mamu ahile ekbar surprise dibo kane. Ami moni sob pai goise na dada ko ami dada ko boilo kiba kaam dile. Boglo aise ga sai na. Are ke ahile ga. Happy birthday. Thank you. Oh, happy birthday! মই গম পাইছোঁ বৰ দাদাই মানে ইমান ডাঙৰ ছাৰপ্ৰাইজ এটা প্লেনিং কৰিব বুলি কিন্তু ভাল লাগিলে আৰু তেনেকৈ আৰু মিলি জুলি থাকিবৰ কাৰণে অলপ আশীৰ্বাদ দি থাকিব আৰু গিফ্ট আনবক্সিং क्या है मामू मामू क्या है देख लीजिए चप्पल है ना हाँ कवर में मत जाओ हाँ ओ स्लिंग बैग ना अच्छा है इमाने आज भिडिओ যদি ভাল পাইছে লাইক সাবস্ক্রাইব কৰি দিব বাই বাই এন্ড টেক কেয়ার গুড নাইট